বন্ধুসকল, আজি এটা নতুন নৈতিক শিক্ষামূলক কাহিনী লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী বিশ্বাসঘাতক অজগৰ। এগৰাকী সুৰক্ষী যুৱতী, নাম তাইৰ এলিনা। আপোন ঘৰখনৰ পৰা বহুত দূৰত থাকি এটা ব্যক্তিগত খণ্ডত কাম কৰে তাই। নিজৰ মাক দেউতাকৰ পৰা বহু দূৰত এটা ঘৰত অকলে থাকি বহুত নিসংগতা অনুভৱ কৰে তাই। এদিনৰ কথা, নিজৰ কাম শেষ কৰি ঘৰলৈ উভতাৰ পথত তাই এডাল অজগৰ সাপৰ পোৱালি প্ৰত্যক্ষ কৰে। আঘাতপ্ৰাপ্ত হৈ পৰা সাপৰ পোৱালিটো একেবাৰে চলিব ফুৰিব নোৱাৰা অৱস্থাত আছিল। সাপডালৰ তেনেকুৱা অৱস্থা দেখি এলিনাৰ বেয়া লাগিল। তাই সিদ্ধান্ত ল'লে যিকোনো প্ৰকাৰে সাপডালক সুস্থ কৰি তুলিব। সেই ভাবি তাই সাপডালক ঘৰলৈ লৈ আহিল। ঘৰলৈ আহি অজগৰ পোৱালিডালক তাই পশু চিকিৎসক এজনৰ ওচৰলৈ লৈ গ'ল। তাৰ পিছতে সাপডালক চিকিৎসা কৰাই ঘৰলৈ আনি তাই যত্নৰ মাজেৰে অতি সোনকালে সাপডালক সুস্থ কৰি তুলিলে। সাপডাল সুস্থ হৈ উঠাত তাই বহুত সুখী অনুভৱ কৰিলে। সময় বাগৰিল। সাপডালো অলপ অলপকৈ ডাঙৰ হ'ব ধৰিলে। ইতিমধ্যে এলিনা আৰু সাপডালৰ মাজত যথেষ্ট বন্ধুত্ব গঢ়ি উঠিছিল। কামৰ পৰা আহি তাই সাপডালক মৰম কৰে, খোৱাৰ যোগাৰ কৰে আৰু সাপডালেও তাই অহাৰ উমান পালি চিধাই তাইৰ ওচৰলৈ বেগাই আহি তাইৰ হাতে ভৰিয়ে বগাই থাকে। এইদৰে এমাহ দুমাহকৈ এবছৰ হ'ল। বুটলি অনা পোৱালি অজগৰডাল প্ৰকাণ্ড সাপ হৈ পৰিল। সদায় ৰাতি ৰাতি এতিয়া সাপডালে এলিনাক মেৰিয়াই ধৰি থাকে আৰু সাপডালৰ সান্নিধ্যত এলিনাৰ সুখৰ টোপনি আহে। এক কথাত সাপডালৰ অবিহনে এতিয়া তাইৰ জীৱন আধৰুৱা। সাপডালে মাতিব নোৱাৰে যদিও তাই বহুত সুখী, কাৰণ তাইৰ ভাল বন্ধু এজনৰ দৰে হৈ পৰিছিল সাপডাল। কিন্তু যোৱা দুদিনমানৰ পৰা সাপডালে বিচনাৰ এটা চুকত পৰি থাকে নিস্তব্ধ হৈ। এলিনা কামৰ পৰা অহা গম পোৱাৰ লগে লগে ওলাই অহা সাপডাল এই দুদিন কাষলৈ অহা নাই, একো নোখোৱা হৈছে, মাত্ৰ তেনেকেই পৰি থাকে। সদায় তাইক মেৰিয়াই ধৰি খোৱা সাপডালে যোৱা দুদিনৰ পৰা তাইৰ লগত নথকা হ'ল। তেতিয়া বহুত চিন্তা হ'ল এলিনাৰ। গতিকে তাই দেৰি নকৰি সৰুতে চিকিৎসা কৰা চিকিৎসকজনৰ ওচৰলৈ লৈ গ'ল সাপডালক। বহু সময় সাপডালক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত চিকিৎসকজনে এলিনাক মাতিলে আৰু ক'লে যে আমি সাপডালক সকলো পৰীক্ষা নিৰীক্ষা কৰিলোঁ, একো হোৱা নাই, সম্পূৰ্ণ সুস্থ, লগতে পেটো খালী, একো আহাৰ পেটত নাই। চিকিৎসকজনৰ কথাত এলিনা আচৰিত হৈ সুধিলে, তেনেহ'লে কিয় তেনেকৈ আছে সাপডালে? তেতিয়া চিকিৎসকজনে সুধিলে, আপুনি সাপডালক বহুত বিশ্বাস কৰেনে? এলিনাই ক'লে, বহুত কৰোঁ। দৰাচলতে আমি সাপডালক সকলো পৰীক্ষা কৰিছোঁ, কিন্তু একো বিশেষ ৰোগ ধৰা নপৰিল। চিকিৎসকজনে কৈ উঠিল, তেনেহ'লে কিয় এনেকুৱা কৰিছে সাপডালে? তাই আচৰিত হৈ সুধিলে। চিকিৎসকজনে আকৌ সুধিলে, আপুনি কওকচোন, সাপডালে আপোনাৰ লগত কেনেকৈ থাকে? এলিনাই ক'লে, মোৰ লগত ৰাতি শুই থাকে, মোক মৰমেৰে মেৰিয়াই ধৰি শুৱে। কিন্তু কিয় সুধিলে আপুনি এইবোৰ? চিকিৎসকজনে গম্ভীৰভাৱে ক'লে, দৰাচলতে সাপডালে আপোনাক গিলিব বিচাৰি আছে। চিকিৎসকজনৰ কথা শুনি তাই আচৰিত হৈ ক'লে, কি কি ক'ব বিচাৰিছে আপুনি? চিকিৎসকজনে ক'লে, হয়, ঠিকেই শুনিছে আপুনি, সাপডালে আপোনাক গিলিব বিচাৰিছে। দৰাচলতে যেতিয়া অজগৰে নিজতকৈ বেছি ওজন তথা ডাঙৰ বস্তু এটাক গিলিব বিচাৰে, তেতিয়া সি সেই বস্তুটোৰ সম্পূৰ্ণ জোখমাখ লৈহে গিলে। কেনেকৈ গিলিব, কিমান দিনত হজম হ'ব, সি ক'ত থাকিব গিলি উঠি, আপুনি কোৱাৰ দৰে সি মৰমতে আপোনাক মেৰিয়াই ধৰি থকা নাছিল।
ইমান দিনে সি আপোনাৰ জোখ-মাখহে লৈ আছিল। ভাগ্য ভাল আপোনাৰ। চিকিৎসকজনৰ কথাত এলিনাৰ মন দুখেৰে ভৰি পৰিল। দুচকু চকু পানীৰে নিগৰি আহিল। কিয়নো তাই সকলোতকৈ বেছি বিশ্বাস কৰিছিল সেই সাপডালক, অথচ যিয়ে আজি বিশ্বাস ভাঙি দিলে। তাৰ পিছতে তাই দুখ মনেৰে সাপডালক চিৰিয়াখানা এখনত দি থৈ আহিলেগৈ। বন্ধুসকল, প্ৰয়োজনতকৈ আমি অন্যক কেতিয়াও বিশ্বাস কৰিব নালাগে, নহ'লে বিশ্বাসঘাতকতাৰ সন্মুখীন হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। কথাতে কয় যে উপকাৰীক অজগৰে খায় বুলি। অন্যক আপুনি সহায় কৰিছে ঠিকেই, এদিন আপুনি বিপদত পৰি চাব, ওচৰে পাজৰে কোনো এজনক নাপাব। মানুহে উপকাৰ অতি সহজেই পাহৰি যাব পাৰে। গতিকে আপোনাৰ বিপদত সহায় কৰিব নাহে। ক্ষমা কৰি মহান হওক, ক্ষমা কৰাটো ভাল গুণ, কিন্তু দ্বিতীয়বাৰ ক্ষমা কৰি কেতিয়াও মূৰ্খামি নকৰিব। ধন্যবাদ।